লাগিছে ইয়াতে আহি হয় 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 বড় এক্ট্ৰেছ আছে বাইদেউ আৰু বড় এক্ট্ৰেছ আছে সেলিব্ৰিটি বনশ্ৰী বাইদেউ আপুনি কিবা ক'ব নেকি আপুনি অকমান চাপি আপুনি হেল্ল' এভৰিবডি দিছ ইজ মি দীপাংকাৰ টুডে আই এম হিয়াৰ ইন ৰাংচাপাৰা ওৱান অফ দ্য ক্লিনেষ্ট ভিলেজ অফ আছাম এণ্ড গোৱালপাৰা গাইজ আজি মই ৰাংচাপাৰাত আহিছোঁ এয়া ৰাংচাপাৰা পাৰ্কিং য'ত আছে তাতে আমাৰ বাছ ৰখা হৈছে আৰু ৰাংচাপাৰা হৈছে অসমৰ আটাইতকৈ পৰিষ্কাৰ গাঁও তেওঁলোকে এৱাৰ্ড পাইছিল 2018 চনত মই আহিছিলোঁ যদিও 18-19 চনত সেই সময়ৰ এটা ভিডিঅ' আছে আপোনালোকে চাব পাৰে আৰু আজিৰ তাৰিখত 2025 চনৰ 5 তাৰিখত কিমান কি পৰিৱৰ্তন হৈছে গোটেইখিনি মই আজি এইটো ভিডিঅ'ত কভাৰ কৰিম চ' আপোনালোকে মোৰ লগত থাকক এয়া চাৰিওফালে পাৰ্কিং এৰিয়াত বস্তু গাড়ীখিনি ৰাখিছে চ' এতিয়া আমি প্ৰথমত যাম আৰু তাৰে পৰা আৰম্ভ কৰিম আজিৰ ভিডিঅ' চ' এয়া আমি গেটেদি সোমালোঁ ৰাংচাপাৰাৰ গেট সোমায়ে ব্লক ৰাস্তা এনেকৈ আৰু সোমোৱাৰ পিছত বিশেষ একো নাই মেইন য'ত পাৰ্কটো আছে ৰাংচাপাৰা পাৰ্ক 100 মিটাৰ ইয়াতে লিখা আছে এইখিনিয়ে হৈছে ৰাংচাপাৰাৰ মেইন য'ত তাৰমানে আৰম্ভ হয় আৰু ইয়াৰ লগতে এটা স্কুল আছে স্কুল বাউণ্ডেৰী যিটো নেকি 2018-19 চনত নাছিল আৰু পিছফালে আপোনালোকে দেখা পাইছে তাতে একো নাই চ' সেইফালে মেইন গেটটোহে আছে আৰু এয়া মই ৰাস্তাত মানে খোজকাঢ়ি গৈ আছোঁ ৰাংচাপাৰাৰ ফালে যিটো মেইন ৰাংচাপাৰা হয় চ' এইটো স্কুল বাউণ্ডেৰী আৰু স্কুল বাউণ্ডেৰীৰ সন্মুখত এটা পাৰ্চনেল ঘৰ আছে ইয়াতে এটা চাৰ্চ আছে গীৰ্জাঘৰ আছে যিটো আগতেও আছিল এতিয়াও আছে চ' মই 2018-19 চনত যেনেকৈ দেখিছিলোঁ তেনেকুৱাই আছে অলপ কালাৰ কৰিছে চাগে কিন্তু নো চেঞ্জ আৰু এইটো গেটটো আগতে নাছিল চ' খ্ৰীষ্টমাছ কিছুদিন আগতে গ'ল আৰু এইটো ৱালটো নাছিল এইটো ফিল্ড খালী আছিল আৰু এইটো ইয়াতে তিনিআলি তাতে আমি বাছটো ৰাখিছোঁ অলপ আগুৱাই গৈ বাছটো ৰাখিছোঁ আৰু ইয়াতে চিটিং বহা ঠাই আছে আৰু ইয়াতে এটা গাঁও নিচিনা আছে চ' অলপ ভিতৰত সোমাই চাম তাতে কি আছে চাৰ্চৰ ওচৰত দিয়ে এনেকৈ এটা ৰাস্তা গাঁৱৰ ভিতৰলৈ চ' চাইনবোৰ্ডবিলাক আছে ক্লিন এণ্ড গ্ৰীণ ভিলেজ ৰাংচাপাৰা আৰু এয়া আমাৰ ছাৰ বাইদেউসকল আহিছে তেওঁলোকে ইয়াতে কিবা এজনী মানে কিবা আহিছে SDO চিভিলে নে কিবা হয় চ' তেওঁ চেলিব্ৰিটি ইয়াতে আমাৰ ইউজিনি চেলিব্ৰিটি আছে ইউজিনি বাইদেউ আপুনি কিবা ক'ব নেকি ভাল লাগিছে ইয়াতে আহি হয় 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 বড় এক্ট্ৰেছ আছে বাইদেউ আৰু বড় এক্ট্ৰেছ আছে চেলিব্ৰিটি বনশ্ৰী বাইদেউ আপুনি কিবা ক'ব নেকি আপুনি অকমান চাপি ইয়ালে আহি খুবেই ভাল লাগিছে এতিয়া আমি ৰাংচাপাৰা গাঁওখন আপুনি অকমান চাপি আহক আৰু এয়া জহলাও এজন আছে মানে ঠিক আছে গাড়ী চালকে এই ভিডিঅ'টো বেয়া কৰি দিল না আপুনি ইমান ধুনীয়া বনাই আছিলোঁ এয়া আমি অলপ ধেমালি কৰিছোঁ এৰিক ফাষ্টফুড এটা আছে ইয়াতে ফাষ্টফুডৰ মাজে দোকান আছে আপোনালোকে দোকানত যাব পাৰে ইয়াতে আমি অলপ সুধি ল'ম যে আৰু কিবা আছে নেকি এইটো য'ত গাঁৱটো গৈছে সেইখিনিত আৰু কিবা আছে নেকি ফুলৰ বাগিচা ব্ৰিজো আছে ঠিক আছে আমি অলপ যাম তাতে অলপ চাম কি আছে কি নাই এয়া লগৰ ভাইটিহঁতে আছে তেওঁলোকে GoPro দেখি মানে অলপ এক্সাইটেড চ' কেনেকুৱা লাগিছে ভাইটি ভাল লাগিছে অ'কে আৰু গাঁৱৰ পৰিৱেশটো দেখাইছোঁ গাঁৱৰ যিখিনি লোকেল আছে মই ৰাবাৰ বাগান বেছি দেখিছোঁ চ' ৰাবাৰ বাগান কেনেকৈ প্ৰচেছ কৰে এইটো যিসকলে নাজানে সেইটো চাই লওক এইটো প্ৰচেছ কৰে ৰাবাৰৰ আছে ইমু আছে বোলে এইটো উট পক্ষী চ' টিকেট লাগিব না কিমানকৈ টিকেট লাগিব 10 টকা চ' আপুনি এনেকৈ উঠিব পাৰে এনেকৈ বনাই থোৱা আছে এইবিলাক আমি উঠিব পাৰিম ফিজ অনলি 10 টকা আৰু ইয়াতে আছে বেলেগ ধৰণৰ এটা ৰেবিট আৰু এটা ৰেবিট
জাৱা বাৰ্ড চ' এইটো চাওক আপোনালোকে জাৱা বাৰ্ড আৰু ইয়াতেও আছে এইটো লাভ বাৰ্ড চাওক আৰু এইটো কি কিং বাৰ্ড এইটো চ' আমি এনেকৈ ওপৰত উঠিলোঁ আৰু ইয়াৰ ফিজ অনলি 10 টকা চ' এনেকৈ ওপৰত উঠি মই আপোনালোকক ভিউখিনি দেখাই আছোঁ কেনেকুৱা ওপৰৰ পৰা অলপ ভিউ দেখাই দিছোঁ এনেকুৱা মানে পাৰ্চনেল প্ৰপাৰ্টি তেওঁলোকে এনেকৈ বনাইছে ইয়াতে মানুহবিলাক আহি এনজয় কৰিব পাৰিব আৰু চেম এইটো এনেকৈ গৈ তাতে শেষ হ'ব আৰু ইয়াৰে যিটো মূল এটা উট পক্ষী আছে চ' উট পক্ষী চাই আহক উট পক্ষী আপোনালোকক দেখাই আছোঁ ডাঙৰ উট পক্ষী তেওঁলোকে ইয়াতে আনি ৰাখিছে সেইটো চাওক উট পক্ষী চাইছা সেইটো উট পক্ষী অষ্ট্ৰিচ ইমু বুলি কয় না তেওঁৰ কণীটো 7জনে খাব পাৰে ইমান ডাঙৰ কণী আছে এইবিলাক শংখ সাগৰীয় এইবিলাকৰ এটা শ্ব'পিচ নিচিনা থৈ দিছে আৰু এইফালে একুৱেৰিয়াম আছে একুৱেৰিয়ামত বিশেষ একো দেখা নাই মাছ দেখা যায় এয়া গিনিপিগ আমাৰ ভাইটিহঁতে পাত দিছে পাত ইয়াত খাই আছে কেনেকৈ চাওক ধুনীয়াকৈ পাত খাই আছে কিন্তু ভয়ো খায় কেমেৰা ল'লে আৰু এটা তলত এনেকৈ সোমাই আছে আকৌ চাংঘৰ বনাইছে এইটো এটা চাংঘৰ আৰু ওপৰেদি ৱাকিং জ'ন এটা বনাইছে মেৰি খ্ৰীষ্টমাছ ইয়াৰো 10 টকা ফিজ আহি আছোঁ ইফালৰ পৰা হা দে ইয়াতেও আপুনি উঠিব পাৰে আৰু এটা আছে তেনেকুৱাই প্ৰায় একে ধৰণৰ চেম এটা পাৰ্ক নিচিনা আছে আপোনালোকে সোমাব পাৰে 10 টকা ফিজ একে বস্তু আৰু বাৰে বাৰে নেদেখাওঁ না ছাৰ একে কিবা ক'ব আমাৰ ৰাংচাপাৰাত আহি ভাল লাগছে গাঁও মানে গাঁওখনৰ পৰিৱেশটো ভাল লাগে মই আগতেও আহিছিলোঁ যদিও এতিয়া আৰু অলপ ডেভেলপ কৰিছে কোনোবাই যদি আহিব খোজে আহিব পাৰে ইয়াত মানে পৰিৱেশটো ভাল লাগে মনটো অলপ ভাল লাগে সকলোৱে আহক আপোনাক ধন্যবাদ জনাইছোঁ ঠিক আছে তাৰ পৰা ওলাই আহিলোঁ আৰু এইটো মেইন তিনিআলি য'ত আপোনালোকক দেখাইছিলোঁ ইয়াতে এটা মই 2018ত আহোঁতে ইয়াতে এটা ট্ৰি হাউচ আছিল য'ত উঠা গৈছিল কিন্তু আজিকালি সেইটো ফাংচনেল নহয় ভাঙি গৈছে আৰু ইয়াতে বহা ঠাই আছে আৰু পাৰ্ক নিচিনা ইয়াতে এটা এনেকুৱা পানী ওলাই থকা আছে পানী ওলাই আছে ওপৰত আগতে পৰে তাৰ পৰা তাতে এনেকৈ তলত পৰে আৰু ইয়াতে বহা ঠাই আছে এইটো এটা অফিচ তেওঁলোকৰ মেইনটেনেঞ্চ অফিচ আৰু টয়লেটবিলাক ইফালে আছে আৰু এইটো কাঠৰ বাঁহৰ ঘৰ ইয়াতেও জিৰণি ল'ব পাৰে ঠাণ্ডা ঠাই এয়া চাইছে সেইটো ৰাস্তাতে আমি গাঁৱলৈ গৈছিলোঁ তেওঁলোকৰ ঘৰ এনেকুৱা বাঁহৰ মাটিৰ বা আৰু ঘৰৰ সন্মুখত গাৰ্ডেন নিচিনা ফুলৰ বাগিচা নিচিনা আৰু এইটো এটা তিনিআলি তাতে আছে ৱেলকাম টু বেম্বু পাৰ্ক এণ্ড ফ্লাৱাৰ নাৰ্চাৰী চ' আপোনালোকক লৈ গৈ আছোঁ এতিয়া বেম্বু পাৰ্ক এণ্ড ফ্লাৱাৰ নাৰ্চাৰী আমি বেম্বু পাৰ্কৰ গেটটো পালোঁহে নো এণ্ট্ৰি ফৰ বাইক এণ্ড কাৰ চ' এয়া বেম্বু পাৰ্কৰ এণ্ট্ৰি পইণ্ট আমি সোমালোঁ ইয়াতে এটা নাৰ্চাৰীও আছে আৰু ফিজ লাগে নে নাই সেইটো আপোনালোকক জনাই আছোঁ আৰু বেম্বু পাৰ্কত সোমায়ে এনেকুৱা এইটো বেম্বু পাৰ্ক মেইন চাওক কেনেকৈ বহা ঠাই আছে আৰু এইফালেও আছে মানুহবিলাকে বহি আছে আৰু তাতে দোকানো আছে তো নাৰ্চাৰীটো এনেকুৱা এয়া নাৰ্চাৰীৰ শেষৰ ফালে আমি আহি পাইছোঁ ইয়াতে আৰু বহুত ধুনীয়া আছে চাওক আপোনালোকে বহুত ধুনীয়া
আৰু এইখিনিয়ে লাষ্ট। চ' এতিয়া আমি বেম্বু পাৰ্কত যাম। বেম্বু পাৰ্কত বহি অলপ ইয়াৰে আৰু কিছু কথা আপোনালোকক জনাম। ঝুলনাও আছে আৰু বেম্বু পাৰ্কটো দেখাই দিছোঁ এনেকুৱা, আৰু বহা ঠাই এনেকৈ আছে। গছবিলাকৰ যিবিলাক শিপা আছে সেইবিলাক কাটি কাটি বহা ঠাই বনাইছে। আৰু বেম্বু পাৰ্কটো মানে চাৰিওফালে বাঁহজোপাৰ গছ আছে, তাৰ তলতে চাফা কৰি দিয়া আছে আৰু বহা ঠাই আছে। পূৰা ঠাণ্ডা শীতল বেম্বু দি বনোৱা এটা বহা চেয়াৰ নিচিনা। চ' এইটো অলপ ইউনিক পাইছোঁ, ইয়াতে অলপ বহি টেষ্ট কৰি চাম। ভালে লাগে। চ' ইয়াতে মানে ঝুলাৰ নিচিনা টাইপ চেয়াৰ নিচিনা। এইটো পাৰ্কিং প্ৰাইচটো আছে কিমান, বাছৰ 150 আৰু পিক আপ উইংগাৰ চুমো 100, অটো 30 আৰু বাইক 10 rupees অনলি। চ' ৰাতিপুৱা 8টাৰ পৰা 5টালৈকে ইয়াতে পাৰ্কিং। চ' গাইজ ৰাংচাপাৰা গোটেইখিনি ঘূৰিলোঁ। শ্বৰ্ট টাইমত যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখালোঁ। এইখিনিয়ে ৰাংচাপাৰাৰ আছিল। মানে আপোনালোকে যদি আহিব পাৰে, একো এণ্ট্ৰি ফিজ নাই। কিন্তু পাৰ্চনেল প্ৰপাৰ্টিত কিছুমান নাৰ্চাৰী, কিছুমান শ্ব'পিচ, কিছুমান এনেকৈ চাংঘৰ নিচিনা বনাই থোৱা আছে। তাতে যদি আপুনি সোমায় 10 টকাকৈ ফিজ দিব লাগে, তাৰ বাহিৰে কোনো ফিজ নাই। টুৰিষ্ট বাদে বাহিৰা মানুহ ইয়াতে নাই। গাঁৱৰ যিখিনি মানুহ আছে তেওঁলোকে ঘৰতে আছে বা বাহিৰত কামত গৈছে বা আছে আৰু যেনেকৈ। চ' আপোনালোকে যদি আহে ৰাংচাপাৰাত আহি ভাল পাব। আৰু এনেকৈ বেম্বু যিটো পাৰ্ক আছে, পাৰ্কত এনেকৈ সজোৱা আছে। চ' এইখিনি কৈয়ে আজি ৰাংচাপাৰাৰ ভিডিঅ' ইয়াতে সমাপ্ত কৰিছোঁ। ধন্যবাদ।